হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে ক্লাছ 9ৰ ইলেক্টিভ জিঅ'গ্ৰাফীৰ চেপ্টাৰ 2ৰ শ্বৰ্ট কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ আৰু এইখিনি তোমালোকে চাই যাবা। তোমালোকৰ প্ৰথমটো কুৱেশ্যন হৈছে মানৱ ভূগোল কাক বোলে? উত্তৰ হৈছে ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে। 2 নম্বৰ কুৱেশ্যন হৈছে মানৱ জাতি বা মানৱ গোষ্ঠী কাক বোলা হয়? উত্তৰ হৈছে দৰাচলতে মানৱ জাতিৰ ধাৰণাটো সম্পূৰ্ণভাৱে প্ৰাণীগতহে সাংস্কৃতিক নহয়। সেয়ে প্ৰায় এক দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক টোপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই থাকে, মানৱ জাতি বা মানৱ গোষ্ঠী বোলা হয়। 3 নম্বৰ কুৱেশ্যন হৈছে পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে কিহৰ পাৰ্থক্য দেখা যায়? এই পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি মানুহক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি? উত্তৰ হৈছে পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠন পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই বহলভাৱে সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ 3টা মানৱ জাতিত বিভক্ত কৰা হৈছে। 1 নম্বৰ হৈছে ককেশীয়, 2 নম্বৰ হৈছে নিগ্ৰইড, 3 নম্বৰ হৈছে মংগোলীয়। 4 নম্বৰ কুৱেশ্যন হৈছে মানুহৰ জন্ম ক'ত হৈছিল? উত্তৰ হৈছে জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল। 5 নম্বৰ কুৱেশ্যন হৈছে পৃথিৱীৰ প্ৰধান মানৱ জাতি কেইটা কি কি? উত্তৰ হৈছে পৃথিৱীৰ প্ৰধান মানৱ জাতি কেইটা হৈছে ককেশীয় গোষ্ঠী, নিগ্ৰইড গোষ্ঠী আৰু মংগোলীয় গোষ্ঠী। 6 নম্বৰ কুৱেশ্যন হৈছে মানুহৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল? উত্তৰ হৈছে আনুমানিক আধুনিক প্ৰত্নতাত্ত্বিক তথ্য অনুসৰি মানুহৰ আৱিৰ্ভাৱ হৈছিল পুৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূৰ্ব অংশত কমেও 1 লাখ বছৰ আগতে। 7 নম্বৰ কুৱেশ্যন হৈছে ধৰ্ম কাক বোলে? উত্তৰ হৈছে জীৱন নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰাবন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধৰ্ম বোলা হয়। 8 নম্বৰ কুৱেশ্যন হৈছে পৃথিৱীৰ প্ৰধান ধৰ্মসমূহ কি কি? উত্তৰ হৈছে জনসংখ্যা হিচাপে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ মানৱ ধৰ্ম বুলিব পাৰি। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়ালৈকে যদি এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। এতিয়া তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম কি? উত্তৰ হৈছে হিন্দুই হ'ল সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম। 10 নম্বৰ কুৱেশ্যন হৈছে তোমালোকৰ হিন্দু ধৰ্মৰ জন্মভূমি ক'ত? উত্তৰ হৈছে তোমালোকৰ সিন্ধু নদীৰ পূবত অৱস্থিত বিশাল ভাৰতবৰ্ষই হ'ল হিন্দু ধৰ্মৰ জন্মভূমি।